নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকুবাৰে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত 4টা প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিম, যিকেইটা ছাপ্লিমেণ্ট হয়। আৰু এজন ব্যক্তি আপোনালোকে পাছফালে মোৰ দেখিবলৈ পাইছে, তেখেতৰ ছুগাৰ আছিলে আৰু তেখেতে প্ৰথমতে ছুগাৰ হোৱাৰ পাছত প্ৰায় 2 বছৰমানৰ পাছত ছুগাৰ ধৰা পৰিছে। কিন্তু তেখেতৰ ধৰক আৰু আগৰ পৰা হৈ আছিলে যদিও নাজানে, কিন্তু 2 বছৰ পিছতহে ধৰা পৰিছে যে তেখেতৰ ছুগাৰ আছে। তাৰ পাছত তেখেতে ভৰিত দুখ পাইছিলে আৰু ভৰিত দুখ পাই ফুলি গৈছিলে। মই ছাইডত ফটো লগাই দিম, এনেকৈ ডাঙৰকৈ ফুলি গৈছিলে। কিন্তু ডাক্তৰৰ ওচৰলৈ তেখেত গ'ল, কিন্তু তথাপিও ডাক্তৰৰ পৰামৰ্শ লৈ পেলাই তেখেতে গ'ল। ডাক্তৰে তেখেতক দৰৱ দিলে। এতিয়া এইখিনি মই দৰৱখিনি দেখুৱাই দিবলৈ অনুৰোধ কৰিম। এইখিনি দৰৱ ডাক্তৰী দৰৱ আৰু এইখিনি গিলৈ তুলসী বা গামা S5 আৰু M আপোনাৰ ধৰক RCMৰ প্ৰডাক্ট হয়। এই 4টা আৰু এটা প্ৰডাক্ট আছে, সেইটো বৰ্তমান নাই। তেখেতৰ শেষ হ'ল, মেন বুলি কয়। সেইকেইটা প্ৰডাক্ট ব্যৱহাৰ কৰিয়ে তেখেতৰ বৰ্তমান সুস্থ, ছুগাৰো সুস্থ। আৰু ভৰি মই দেখুৱাবলৈ চেষ্টা কৰিম। ভৰিটো ফুলি গৈছিলে, কিন্তু ভৰিটো এতিয়া সম্পূৰ্ণভাৱে ভাল হৈছে। এইজন আপোনালোকে দেখিবলৈ পাইছে, দাদা মোৰ সন্মুখত বহি আছে। আৰু তেখেতৰ প্ৰথমতে পৰিচয়টো জানিবলৈ চেষ্টা কৰিম। আৰু তেখেতে কি হৈছিলে আপোনালোকে দেখিবলৈ পাইছে। ভৰি অলপ ঘাঁ আছেই দেখিবলৈ পাইছে, কিন্তু সম্পূৰ্ণ ঘাঁটো এতিয়া শুকালে। বৰ্তমান এতিয়া তেখেত সুস্থ। কিন্তু এতিয়া মই তেখেতৰ মুখেৰে জানিব বিচাৰিম যে তেখেতৰ ঘৰ ক'ত। আপোনাৰ ঘৰটো জনাব। নমস্কাৰ, মোৰ ঘৰ জুকনীয়া গাঁও, জগনীয়া জেলমণি। হয়। আৰু আপোনাৰ ধৰক আপুনি নিজেই মুখৰে কৈছে ছুগাৰ আছে। আৰু ছুগাৰ ধৰক আপোনাৰ কিমান বছৰ হ'ল? মোৰ ছুগাৰ হোৱা 2 বছৰ হ'ল। হয়। আৰু কেনেকৈ ধৰা পৰিলে যে আপোনাৰ ছুগাৰ প্ৰব্লেমত পৰি আছে? ওচৰৰে ফাৰ্মাচী এখন আছিল, হয়। তাত গৈ মই জুখিলোঁ। হয়। জুখিলত ছুগাৰটো ধৰা পৰিলে। হয়। আৰু এতিয়া আপোনাৰ কিমান নৰ্মেল নে কেনেকুৱা আপোনাৰ এতিয়া ছুগাৰ? ডাক্তৰ গুৰিত যেতিয়া মই জুখাইছিলোঁ, তেতিয়া মোৰ ছুগাৰ বহুত বেছি। হয়। তেতিয়া মোৰ 613 আছিল। হয়। বৰ্তমান এতিয়া মোৰ 120-30 মানহে আছে। হয়। আৰু মই এইকেইটা ব্যৱহাৰ কৰি আছোঁ। হয়। আৰু মেনটো আছে। হয়। গিলৈ তুলসী এইকেইটা মই এতিয়া এইকেইটা মই ব্যৱহাৰ কৰি আছোঁ। RCMৰ? হয়। আৰু আপোনাৰ এতিয়া ডাক্তৰী দৰৱ ব্যৱহাৰ কৰে নকৰে ছুগাৰ? ডাক্তৰৰ দৰৱ মই ব্যৱহাৰ নাই কৰা। তেনেকৈ ব্যৱহাৰ নাই কৰা। কিন্তু প্ৰথমতে ধৰক যেতিয়া RCMত অহা নাছিলে বা RCM বস্তু RCM ছাপ্লিমেণ্ট লোৱা নাছিলে, তেতিয়া ডাক্তৰী দৰৱ ব্যৱহাৰ কৰিছিলোঁ। কিন্তু মই মানুহটো দুৰ্বল হৈ গৈছিলোঁ। হয়। আৰু দিনটো কাম বন কৰিবলৈ মন নাযায়। হয়। শুই থাকোঁ। হয়। কিন্তু বৰ্তমান মই সুস্থ, মই দিনটো কামেই কৰি থাকোঁ। হয়। দেখিছোঁ, এতিয়া মই আহি পেলাই দেখিছোঁ আপোনাক লগ পোৱা নাই। কিবাকিবি কাম এতিয়াও কামতে আছিলে চাগে। আৰু ইয়াৰ সহধৰ্মিনীয়ে অকণমান দুআষাৰ ক'বলৈ চেষ্টা কৰিব, কেনেকুৱা কি হৈছিলে দাদা, কওকচোন। নমস্কাৰ, মোৰ নাম ৰশ্মি শইকীয়া। মই এতিয়া RCMতে সহযোগ কৰি আছোঁ এই প্ৰডাক্টকেইটাৰ কাৰণেই। মই তাৰ আগতে গম পোৱা নাছিলোঁ, কিন্তু RCMৰ প্ৰডাক্টখিনি যেতিয়া লওঁ, তেতিয়াই ইয়াতে সোমালোঁ। তেতিয়া মোক 2-3গৰাকী RCMৰ সদস্যই আহি পেলাই মোক ক'লেহি যেনিবা যে RCMৰ প্ৰডাক্ট খাওক। তেতিয়া গীতাঞ্জলি দাস, ৰাধা দাস আৰু জোন দাসে আহি পেলাই ক'লেহি। ক'লত মানুহজনৰ ভৰি ডাক্তৰ বোলে নিলত ভাল নোহোৱা দেখি ইয়াৰ দৰৱ আনি পেলাই মই ইউজ কৰিলোঁহি। ইউজ কৰিলোঁ, তেতিয়া মানুহজন সম্পূৰ্ণ সুস্থ। আৰু তেখেতে ভৰিটো দেখি বেয়া লাগি গৈছিলে। এতিয়া খাই পেলাই বহুত সুস্থ হ'ল আৰু ঘাঁহকণো শুকাল। আৰু আমাৰ মেমেও ক'লে যে S5টো শুকোৱা নাই যদি মেমে S5টো তাত ঢালি দিবলৈ ক'লে। ঢালি দিলত লগালগ মাংস উঠিও আহিল আৰু শুকায়ো আহিল। 6 মাহ ইউজ কৰাৰ পিছত এতিয়া বৰ্তমান সুস্থ। এতিয়া তেওঁ দুৰ্বলো হৈ আছিলে। দুৰ্বল হওঁতে মেনটো খালত দুৰ্বলটো নাইকিয়া হৈ গ'ল। এতিয়া আপোনালোকৰ যদি কাৰোবাৰ হৈছে, এইকেইটা ইউজ কৰিলে সকলোৱে ভাল পাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ ইমানখিনি আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে কোৱাৰ বাবে। আৰু আগলৈতো যাতে RCMৰ লগত জড়িত হৈ থাকে, আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আৰু দুগৰাকীয়ে ৰিকমেণ্ড কৰিছিলে, সেই দুগৰাকীক মই দেখিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম ৰাধা দাস, ঘৰ মোৰ জুকনীয়া গাঁও।
আৰু বাইদেউৰ নামটো ক'ব। নমস্কাৰ, মোৰ নাম দীপাঞ্জলি দাস। হয়। মই জুবনীয়া গাঁও গণকপুখুৰী। হয় ইয়াতে জইন হোৱা মোৰ আজি 2 বছৰ পাৰ হৈছে আৰু মই তেখেতক প্ৰথম প্ৰডাক্ট দিছিলোঁ বাৰু হয়। ৰশ্মি মেমক। হয়। তাৰপিছত প্ৰডাক্ট ব্যৱহাৰ কৰিবলৈ দিলোঁ। তেওঁ হাজবেণ্ড অলপ অসুস্থ আছিলে আৰু তেওঁ মানে বিচনাৰ পৰা উঠিবও নোৱাৰিছিলে। হয়। তাৰপিছতে এতিয়া প্ৰডাক্ট খালে, এয়া মেমতো লৈ আহিলোঁ, দিলে প্ৰডাক্ট খোৱাৰ পৰা তেওঁ এতিয়া সুস্থ হৈছে, কাম বন কৰিব পাৰিছে। হয় বাইদেউ, আপোনাৰ RCMত জইনিং হোৱা কিমান বছৰ হ'ল? মোৰ 2.5 বছৰ হৈছে প্ৰায়। হয়। মই বাইদেউৰ ঘৰত প্ৰথম ৰিটিলিঙত আহিছিলোঁ। হয়। সেই বাইদেউকো মই তেনেকৈ পৰামৰ্শ দিলোঁ। পৰামৰ্শ মতে তেওঁ প্ৰডাক্ট ইউজ কৰিলে, ইউজ কৰি এতিয়া বৰ্তমান সুস্থ হৈছে। খুবেই ভাল পাইছোঁ আৰু এনেকৈ কৰি তেওঁ আগবাঢ়ি যাওক আৰু আনকো 2গৰাকীক তেওঁ দি ভগৱানৰ ওচৰত সুস্থ কৰি নিলেই আমাৰ RCM অভিযান প্ৰচাৰ অভিযানে আমি কামখিনি কৰি আগুৱাই যাব পাৰোঁ। ধন্যবাদ।